এই গৰম দিন কেইটাৰ কাৰণে মোৰ বহুত কাম কৰিমকে থাকি যায়, কিন্তু উপায় নাই, কৰিবতো লাগিবই। আৰু আজি যাবলৈ ওলাইছো ঘৰৰ কাৰণে অলপ বজাৰ কৰিবলৈ। বিয়াৰ পাছৰ পৰা তেনেকে স্কুটিখন চলোৱাই হোৱা নাই, আৰু বজাৰ কৰিবলৈ যাবলৈ ওলাওঁতে দেখিছো আগ চকাটো পম নাই, চেপেটা হৈ আছে। বাৰু সেইবিলাক বাদ দিয়ক, আপোনালোকে মোৰ ভিডিঅ'বিলাকত ইমান বেছি মৰম দিছে, মোৰ বহুত ভাল লাগিছে। আৰু এটা কথা জনাবচোন, আপোনালোকে মোৰ ভিডিঅ'বিলাক কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাই, মোৰতো জানিবলৈ মন যায়, এটা কমেণ্ট কৰি জনাব। মায়ে যিখিনি বজাৰ কৰিবলৈ দিছিলে সেইখিনি কৰিলো, আৰু এতিয়া আহিছো মোৰ কেইটামান লাগতিয়াল বস্তু কিনিবলৈ। আৰু মই বজাৰ কৰিবলৈ আহিম একো নোখোৱাকে ঘৰলৈ যাম নে, সেইটোতো কেতিয়াও হ'ব নোৱাৰে। আমি দুয়োজনী আহিলো ঘুগুনি খাবলৈ। আজি আকৌ পোৱালিৰ চিকেন লেগ পিচ খাব মন গৈ আছিলে, মই সেইকাৰণে বজাৰৰ পৰা আহোঁতে লৈ আহিলো। তাৰ খাব মন গৈছে যেতিয়াতো মোক অলপ হ'লেও হেল্প কৰিব লাগিব, কাৰণটো বনাব লাগিব মই। আৰু এইফালে যেনিবা সি মোক ধুনীয়াকে গোটেইখিনি যোগাৰ কৰি দিছে আৰু পুৰা লগত লাগিও আছে। আৰু এয়া আমাৰ চিকেন লেগ পিচ ৰেডি হৈ গ'ল। সি আকৌ এবাৰ টেষ্টটো কৰি চালে। ভাতৰ কাঁহীখন অকনমান খালী লাগি আছিলে, সেইকাৰণে মই পটল ফ্ৰাই কৰি দিলো। বাৰু ৰাইজ, এতিয়া আমি খাই লওঁ দিয়ক। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।